হেল্ল' গাইজ গুড মৰ্ণিং মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰো ভাল। আজি আমাৰ ঘৰৰ পৰিয়ালটো আৰু মোৰ লগৰ দুজনীমান বান্ধৱী একেলগে আমি মিলি জুলি ব্ৰহ্মপুত্ৰৰ সুন্দৰ ঠাই এখনলৈ চনকা নামৰ ঠাইখন তালৈকে পিকনিক খাব যাব ওলাইছোঁ। আৰু ভিডিঅ'টো চাই থাকি আপোনালোকে শেষলৈকে চাব। ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু মৰমেৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া চনকাৰ পথেৰে গৈ থাকোঁতে পবিতৰা অভয়াৰণ্যখনো দেখা পালোঁ। তাকে অকণমান ৰখি গৈ দৃশ্য এনজয় কৰিলোঁ আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিলোঁ। সেয়া চাওকচোন, সেই দৰণিত ভিন্ন ভিন্ন পৰিভ্ৰমী চৰাই জাকবোৰ পানীত চৰি আছে। লগতে ডাঙৰ ডাঙৰ মহ কেইটামান আৰু গড় দেখিব পোৱা গৈছে। দূৰণিত আছে, দেখিব নোৱাৰি, চিনিব নোৱাৰি। নাচনী এয়া চাওক, চনকা আহি পালোঁ। এয়া চাওক, দেখিব চনকা আহি পালোঁ। ইমানবোৰ গাড়ী পূৰা ভৰ্তি হৈ আছে ফিল্ডত। আজি আহি পাইছোঁ চনকা বুলি কয়। দেখিব আৰু দেখুৱাই থাকিম কেনেকুৱা চনকা ঠাইখিনি। আপোনালোকক চাই থাকিব। চাই ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু মৰমেৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক, ব্ৰহ্মপুত্ৰৰ বালিচৰত নামি আহিছোঁ, দেখিব। আৰু নাতিনী নাতি মোৰ লগৰজনীৰ লগত নাচি নাৱত উঠি পানীত এনজয় কৰিছোঁ। বহুত ভাল লাগিছে আজি এনজয় কৰি। আৰু পিছফালে পানী, আমাৰ ঘৰৰ পৰিয়ালকেইজনো ধুনীয়াকৈ কেমেৰা মাৰি উঠি আছে। চাওক কি সুন্দৰকৈ নাচি বাগি মোৰ নাতিনী, মোৰ লগৰজনী ইমান সুন্দৰকৈ নাচি বাগি আমি ধেমালি ফূৰ্তি কৰিছোঁ। ইয়াৰ পিছত খাবলৈ আৰম্ভ কৰিলোঁ। নাৰিকল লাৰু খাই আছোঁ, বহুত টেষ্টি নাৰিকল লাৰু খাই। মোৰ লগৰ বান্ধৱীজনীয়ে আনিছে, ইয়ালৈ মোৰ বান্ধৱী হয়। একেলগে আমি চনকাত ফুৰিব আহিছোঁ। আজি বহুত ভাল লাগিছে চনকা আহি, বালিচৰ চনকা। আৰু কেক খাম, কেক বহুত টেষ্টি কেক খাম। অলপ ভাত খাম। সকলোৱে একেলগে আমি মিলি জুলি, মোৰ ডাঙৰ জোঁৱাই, সৰু জোঁৱাই, ছোৱালী দুজনী আহিছে, নাতি আহিছে, মোৰ মানুহজন আহিছে আৰু মোৰ বান্ধৱীবিলাকে আহিছে। একেলগে মিলি জুলি আজি চনকাত আহি পাইছোঁ, বহুত ভাল লাগিছে। ডাঙৰ ছোৱালী হয়, কণী চেলাই আছে এতিয়া খাবলৈ। সকলোৱে এটা এটাকৈ কণী খাম আমি এতিয়া। আৰু এইফালে আছে মোৰ ডাঙৰ জঙাই হয়, এইটো সৰু জোঁৱাই হয়, আৰু এইটো মোৰ ল'ৰা হয়, পূৰা চশমা পিন্ধি হেণ্ডচাম হৈ আছে। এইটো নাতি হয় মোৰ, বহুত দুষ্ট একদম, মানে চানা খাই আছে, চাহ খাই আছে। আৰু এইজনী নাতিনী হয় কুকুমা, ইফালে চোৱাচোন কুকুমা, এইজনী নাতিনী হয়। এতিয়া আমি ঘৰৰ পৰা ভাতখিনি বনাই আনি এতিয়া চনকা আহি পাই আমি পাৰ্টি খাবলৈ ওলাইছোঁ, খানা খাবলৈ ওলাইছোঁ। বাৰা আৰম্ভ কৰি আছে।
এইফালে আছে মাংস, লোকেল মুৰ্গী আৰু গাহৰি। এইফালে বৰা ভাত বাঢ়ি আছে। আমি ভাত খাবলৈ আৰম্ভ কৰিলোঁ আজি। এতিয়া আমি ঘৰৰ পৰিয়ালখিনি একেলগে আৰু লগৰ বান্ধৱীও আছে, একেলগে মিলিজুলি আমি এতিয়া ভাত খাবলৈ আৰম্ভ কৰিলোঁ। পিকনিকত আহি বহুত মজা লাগিছে, বহুত ভাল লাগিছে। আজি চনকা বালিচৰ ব্ৰহ্মপুত্ৰ পাৰত আহি ভাল লাগিছে বহুত। এতিয়া আমি ভাত খাবলৈ আৰম্ভ কৰিম, খাওঁ আৰু। হেপী নিউ ইয়াৰ, নতুন বছৰৰ শুভেচ্ছা থাকিল। আজি 2 জানুৱাৰী, বহুত ভাল লাগিছে খাই। Happy New Year! Dia bora ভাত খাইছো। পেলাই দিব। এনেকৈ খাব কিন্তু। নিদিবা আৰু হ'ব মা। জলকীয়া দিয়া থাকে না। গাহৰি খাইছো। চব ভাতে তাত। এয়া লোকেল মাংস খাইছোঁ, বহুত টেষ্টি লাগিছে খাই। হেল্ল' গাইজ, আজি চনকাত আহি খুব ভাল লাগিলে। এইবিলাক চাব, গাড়ীবোৰ ভৰ্তি হৈ আছে। এতিয়া আবেলি হৈ গ'ল, আমি যাব ওলালোঁ, ভাত পানী খালোঁ, বহুত মস্তি লাগিলে আজি পিকনিক খাই। সকলো আমাৰ ঘৰৰ পৰিয়াল কেইজনী আহিছিলোঁ আৰু 2জনীমান বান্ধৱী আহিছিলে। আৰু আজি ভিডিঅ'টো সৰুকৈ বনাই ইমানতে সমাপ্ত কৰিলোঁ। আৰু আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকক পুনৰ দেখুৱাই থাকিম, চাই থাকিব। চাই ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু মৰমেৰে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, থেংক ইউ, বাই বাই।